So dear students, আমি এক্সপ্লোৰ ইণ্ডিয়া কুইজ টাইম এই লেচনটো আমি ডিছকাছ কৰি আছোঁ নহয় জানো আৰু এই লেচনটোত আমি এটা কুইজ প্ৰগ্ৰেমৰ বিষয়ে আমি পাইছোঁ এই লেচনটোত নহয় জানো আৰু য'ত মানে এই লেচনটোৰ জৰিয়তে এটা কুইজ কম্পিটিশ্যন কৰা হৈছে আৰু য'ত এটা ৰাজ্যিক লেভেলৰ কুইজ কম্পিটিশ্যন আৰু এইটো কৰিছে ৰাষ্ট্ৰীয় পৰ্যায়ৰ কুইজ কম্পিটিশ্যনৰ কাৰণে চিলেকশ্যন কৰিবলৈ চ' ইয়াত 5টা টীম আছিল নহয় জানো গতিকে আমি ছেকেণ্ড ৰাউণ্ড শেষ হৈছিলে তালৈকে বুজোৱা হৈছে গতিকে এইবাৰ থাৰ্ড ৰাউণ্ডৰ প্ৰশ্ন আছে প্ৰথম প্ৰশ্ন গতিকে তোমালোকে এইবাৰ য'ত এৰিছিলোঁ সেইখিনিৰ পৰা তোমালোকৰ বুকত চাই যাবা এবাৰ কুইজ মাষ্টাৰে কৈছে You might know that Porbandar is the birthplace of Mahatma Gandhi, the father of the nation. তোমালোকে হয়তো জানিবা যে পোৰবন্দৰ হ'ল মহাত্মা গান্ধী জাতিৰ পিতা যাক আমি জাতিৰ পিতা বুলি কওঁ তেখেতৰ জন্মস্থান Do you know in which state Porbandar is located? তোমালোকে জানানে যে এই পোৰবন্দৰখন কোনখন ৰাজ্যত অৱস্থিত টিম বি এইটো টিম বিৰ কাৰণে কুৱেশ্যন আছিলে পোনপটীয়া কুৱেশ্যন বা প্ৰশ্ন টিম বি উত্তৰ প্ৰদেশ ছাৰ উত্তৰ প্ৰদেশ বুলি উত্তৰ দিছে কুইজ মাষ্টাৰ চৰি ৰং আনচাৰ পাছটো টিম বি ফুল উত্তৰ তো টিম চি লৈ এইটো পাষ্ট হৈ গৈছে টিম চি মহাৰাষ্ট্ৰ কুইজ মাষ্টাৰ নো টিম ডি মধ্যপ্ৰদেশ কুইজ মাষ্টাৰ ইনকাৰেক্ট টিম ই গুজৰাট কুইজ মাষ্টাৰ correct sir so you will get 5 points the next question goes to team C শুদ্ধ উত্তৰ তোমালোকে 5 নম্বৰ পাবা আৰু ইয়াৰ পিছৰ প্ৰশ্নটো টিম C লৈকে যাব you know that the famous marble stone monument the Taj Mahal is located at Agra তোমালোকে জানা যে বিখ্যাত মাৰ্বল পাথৰৰ যেটো মনুমেণ্ট হয় স্মৃতি চিহ্ন সেইটো ক'ত আছে যিটো তাজমহল সেইটো ক'ত আছে আগ্ৰাত আছে ডু ইউ ন' হু বিল্ট ইট এণ্ড হোৱাই তোমালোকে জানানে এইটো কোনে সাজিছিল আৰু কিয় সাজিছিল টিম চি শ্বাহজাহান বাট আই ডোণ্ট ন' দ্য ৰিজন টিম চিয়ে উত্তৰ দিছে শ্বাহজাহানে সাজিছিল কিন্তু তেওঁলোকে কৈছে যে তেওঁলোকে কাৰণটো নাজানে কিয় সাজিছিল টিম ডি শ্বাহজাহান বিল্ট ইট ইন মেমৰি অফ হিজ ৱাইফ মমতাজ মহল এতিয়া টিম ডিয়ে উত্তৰ দিছে যে শ্বাহজাহানে তেওঁৰ পত্নী মমতাজ মহলৰ স্মৃতিত সাজিছিল কুইজ মাষ্টাৰ য়েছ ইউ আৰ ৰাইট যে তোমালোক শুদ্ধ both টিম চি এণ্ড ডি উইল শ্বেয়াৰ 5 points ইটছ এতিয়া টিম চি আৰু ডিয়ে 5 নম্বৰকৈ পাব দুইটা টিমে 5 নম্বৰকৈ পাব মানে টিম চিও এটা পাৰ্টৰ শুদ্ধ উত্তৰ দিছে চ' টিম চিকো 5 নম্বৰ দিছে না অপৰ্ণা হুইল গেট দ্য ডাইৰেক্ট কুৱেশ্যন এতিয়া কুইজ মাষ্টাৰে অপৰ্ণাক সুধিছে যে এতিয়া এইবাৰ পোনপটীয়া প্ৰশ্নটো কোনে পাব স্ক'ৰাৰ টিম ডি ছাৰ টিম ডি কুইজ মাষ্টাৰ অ'কে আ ডাইৰেক্ট কুৱেশ্যন টু ইউ টিম ডি যে টিম ডি তোমালোকলৈ এটা পোনপটীয়া প্ৰশ্ন আ ফেমাছ টেম্পল অফ দ্য শিখ ইজ লোকেটেড ইন অমৃতসৰ যে এটা বিখ্যাত মন্দিৰ শিখ মন্দিৰ সেইটো অৱস্থিত ক'ত অমৃতসৰত ইন পাঞ্জাৱৰ অমৃতসৰত অৱস্থিত হোৱাট ইজ ইট কল্ড সেই মন্দিৰটো কি বুলি কোৱা হয় টিম ডি গুৰুদ্বাৰা ছাৰ টিম ডিয়ে উত্তৰ দিছে গুৰুদ্বাৰা কুইজ মাষ্টাৰ বাই হোৱাট নেম ইজ ইট নোন যে সেইটো কি নামেৰে জনা যায় টিম ই দ্য গল্ডেন টেম্পল ছাৰ টিমিয়ে উত্তৰ দিছে দ্য গল্ডেন টেম্পল বা অসমীয়াত ক'বলৈ হ'লে সূৰ্য মন্দিৰ বা সূৰ্য মন্দিৰ নহয় স্বৰ্ণ মন্দিৰ কুইজ মাষ্টাৰ য়েছ ইট ৱাজ বিল্ড বাই গুৰু ৰাম দাস এইটো গুৰু ৰাম দাসে সাজিছিল 5 points টু ইউ তোমালোকলৈ 5 নম্বৰ টিম ই দ্য নেক্সট কুৱেশ্যন ইজ টু ইউ টিম ই এইবাৰৰ প্ৰশ্ন তোমালোকলৈ টিম ই ডিগবৈ ইজ ন'ন ফৰ ইটছ অইল ফিল্ডছ এণ্ড দ্য ফাৰ্ষ্ট অইল ৰিফাইনাৰী ইন ইণ্ডিয়া যে ডিগবৈ তৈল ক্ষেত্ৰ আৰু ভাৰতবৰ্ষৰ প্ৰথম ৰিফাইনাৰীৰ বাবে জনা যায়
ইন হুইচ ষ্টেট ইজ ইট লোকেটেড যে এতিয়া প্ৰশ্নটো হ'ল ডিগবৈ কোনখন ৰাজ্যত অৱস্থিত টিমি আছাম কুইজ মাষ্টাৰ কাৰেক্ট আনচাৰ শুদ্ধ উত্তৰ 10 points to you তোমালোকলৈ 10 নম্বৰ ডাইৰেক্ট কুৱেশ্যন টু টিম এ This place is known for the historic Salt March by Gandhiji in 1930 যে 1930 চনত হোৱা ঐতিহাসিক সল্ট মাৰ্চৰ বাবে এই ঠাইখন জনা যায় Which place am I talking about টিমে যে কুইজ মাষ্টাৰ প্ৰশ্নটো সুধিছে যে মই কোনখন ঠাইৰ কথা কৈছোঁ এই যে ঐতিহাসিক সল্ট মাৰ্চ হৈছিলে লুন যাত্ৰা ঐতিহাসিক লুন যাত্ৰা যিটো গান্ধীজীয়ে এইটো আৰম্ভ কৰিছিলে সেই সল্ট মাৰ্চটো কোনখন ঠাইত হৈছিলে টিমে ফাৰ্ষ্ট কুইজ মাষ্টাৰ টিম বি ফাৰ্ষ্ট কুইজ মাষ্টাৰ টিম চি দাণ্ডি ইন গুজৰাট টিম চি এতিয়া উত্তৰ দিছে গুজৰাটৰ দাণ্ডিত কুইজ মাষ্টাৰ এবছলিউটলি ৰাইট আনচাৰ সম্পূৰ্ণ শুদ্ধ উত্তৰ 5 points for a passed over question এটা বাগৰিয়া অহা প্ৰশ্নৰ শুদ্ধ উত্তৰৰ বাবে 5 নম্বৰ উইথ দিছ কুৱেশ্যনছ দিছ ৰাউণ্ড ইজ অ'ভাৰ যে এইটো প্ৰশ্নৰ সৈতে এই ৰাউণ্ডটো শেষ হ'ল কেন ইউ টেল আছ দ্য স্ক'ৰ এট দিছ লেভেল অপৰ্ণা যে এইটো মুহূৰ্তত তুমি স্ক'ৰখিনি কৈ দিব পাৰিবানে অপৰ্ণা স্ক'ৰাৰ য়েছ ছাৰ At the end of this round, এই ৰাউণ্ডটোৰ শেষত টিম এ ৰিমেইনছ এট 15 points টিম এ 15 নম্বৰতে থাকিলে টিম বি 10 টিম চি স্ক'ৰ্ছ 15 টিম চিয়ে 15 নম্বৰ পাইছে টিম ডি গেটছ 30 টিম ডিয়ে 30 পাইছে এণ্ড টিম ই হেজ ৰাইজেন টু 20 points আৰু টিম ইয়ে 20 নম্বৰলৈ আগবাঢ়িছে মানে এতিয়া চাবলৈ গ'লে টিম ডিয়ে আগবাঢ়ি আছে নহয় জানো ডিয়াৰ ষ্টুডেণ্টছ অ'কে কুইজ মাষ্টাৰ থেংক ইউ অপৰ্ণা নাও দ্য ফ'ৰ্থ ৰাউণ্ড ষ্টাৰ্টছ এতিয়া চতুৰ্থ ৰাউণ্ড আৰম্ভ হ'ব দ্য ফাৰ্ষ্ট কুৱেশ্যন গ'জ টু টিম ডি প্ৰথম পোনপটীয়া প্ৰশ্নটো টিম ডি লৈ যাব দ্য লাৰ্জেষ্ট পপুলেশ্যন অফ ইণ্ডিয়ান ৰাইন'ছ কেন বি চিন হিয়াৰ যে আটাইতকৈ বেছি সংখ্যক গড় ভাৰতবৰ্ষৰ আটাইতকৈ বেছি সংখ্যক গড় এই ঠাইখনত পোৱা যায় দেখিবলৈ পোৱা যায় হোৱাট প্লেচ এম আই টকিং এবাউট মই কোনখন ঠাইৰ কথা কৈছোঁ টিম ডি কাজিৰঙা নেশ্যনেল পাৰ্ক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কুইজ মাষ্টাৰ কোৱাইট ৰাইট সম্পূৰ্ণ শুদ্ধ ফুল পইণ্টছ টু টিম ডিলৈ সম্পূৰ্ণ নম্বৰ টিম চি আ কুৱেশ্যন ফৰ ইউ What is the ancient name of Patna, the capital of Bihar? এটা টিম চিলৈ পোনপটীয়া প্ৰশ্নটো হ'ল যে বিহাৰৰ ৰাজধানী পাটনা আমি সকলোৱে জানো তোমালোকে জানা তাৰ পাটনাৰ পুৰণা নামটো কি হয় টিম চি ফাৰ্ষ্ট কুইজ মাষ্টাৰ টিম বি ফাৰ্ষ্ট কুইজ মাষ্টাৰ টিম এ পাটলিপুত্ৰ ছাৰ কুইজ মাষ্টাৰ টিম এ will get 5 points for a correct answer যে টিমে এটা শুদ্ধ উত্তৰৰ বাবে 5 নম্বৰ পাব ডাইৰেক্ট কুৱেশ্যন টু টিম বি এতিয়া টিম বিলৈ পোনপটীয়া প্ৰশ্ন These two cave temples are famous for their sculptures and paintings যে এই দুটা মন্দিৰ যেটো গুহাত আছে এই দুটা মন্দিৰ সেই দুটা বিখ্যাত হয় কিহৰ বাবে for their sculptures and paintings চিত্ৰ আৰু ভাস্কৰ্যৰ বাবে লোকেটেড নিয়াৰ ঔৰংগাবাদ ইন মহাৰাষ্ট্ৰ যে মহাৰাষ্ট্ৰৰ ঔৰংগাবাদত অৱস্থিত নেম দেম সেই দুটাৰ নাম কোৱা যে মহাৰাষ্ট্ৰৰ ঔৰংগাবাদত অৱস্থিত ভাস্কৰ্য আৰু চিত্ৰৰ বাবে বিখ্যাত দুটা গুহাৰ মন্দিৰ সেই দুটা নাম ক'বলৈ দিছে টিম বি সৰি ছাৰ ফাৰ্ষ্ট কুইজ মাষ্টাৰ টিমে ফাৰ্ষ্ট কুইজ মাষ্টাৰ টিম ই Ajanta and Ellora কুইজ মাষ্টাৰ absolutely correct সম্পূৰ্ণ শুদ্ধ 5 points to you the next question to team A পাছৰ প্ৰশ্নটো টিম এ লৈ যাব where is শান্তিনিকেতন ক'ত আছে টিম এ শান্তিনিকেতন is located near Kolkata in West Bengal যে শান্তিনিকেতন ৱেষ্ট বেংগলৰ কলিকতাৰ ওচৰত আছে কুইজ মাষ্টাৰ কোৱাইট ৰাইট
সম্পূৰ্ণ শুদ্ধ 10 marks for the direct answer পোনপটীয়া উত্তৰৰ বাবে 10 নম্বৰ question to team E লৈ প্ৰশ্ন It was built in 1193 by Kutubuddin Aibak যে এইটো 1193 চনত কুতুবুদ্দিন আইবাকে সাজিছিল located in South Delhi অৱস্থিত দক্ষিণ দিল্লীত অৱস্থিত What is it হেতু কি হয় কিহৰ কথা কোৱা হৈছে Team E first quiz master Team D the Qutub Minar quiz master correct 5 points to Team D Team D 5 নম্বৰ পাইছে This round is over a round to শেষ হ'ল Now we will move on to the last round of this quiz এতিয়া আমি এই quiz programৰ শেষৰ ৰাউণ্ডটোলৈ যাম Teams are you enjoying yourselves or feeling tired quiz master সুধিছে দলবোৰক যে তোমালোকে এনজয় কৰি আছা নে ভাগৰুৱা অনুভৱ কৰিছা all teams সকলো টিমে উত্তৰ দিছে enjoying ourselves sir যে আমি এনজয় কৰি আছো quiz master all right then the first question of the final round is for team C যে final roundৰ প্ৰথম প্ৰশ্নটো team C লৈ in which state will you find the Khasi people যে কোনখন ৰাজ্যত খাসী মানুহ পোৱা যায় team C মেঘালয় team C উত্তৰ দিছে মেঘালয় quiz master correct শুদ্ধ 10 marks 10 নম্বৰ পাবা the next question to team D পাছৰ প্ৰশ্নটো team D লৈ name the national tree of India যে ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় বৃক্ষৰ নাম কোৱা ৰাষ্ট্ৰীয় বৃক্ষডালৰ নাম কোৱা বৃক্ষ মানে জানা নহয় তোমালোকে গছ ৰাষ্ট্ৰীয় গছৰ নাম ক'ব দিছে team D first quiz master team E the banyan tree borgos in Assamese যে team E উত্তৰ দিছে banyan tree আৰু অসমীয়াত বৰগছ বুলি কোৱা হয় quiz master right the banyan is India's national tree শুদ্ধ যে banyan tree হ'ল ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় বৃক্ষ you get 5 points তোমালোকে 5 নম্বৰ পাবা now team E your direct question which is India's national animal যে ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় জন্তু কি হয় team E the Royal Bengal tiger sir যে Royal Bengal tiger sir quiz master correct answer 10 marks to you শুদ্ধ উত্তৰ তোমালোকলৈ 10 নম্বৰ now team A what is India's national flower যে ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় ফুল কি হয় team A the rose quiz master sorry I am afraid you are wrong যে sorry তোমালোকে ভুল কৰিছা first to team B লৈ first হৈছে team B the lotus quiz master lotus মানে তোমালোকে জানা নহয় পদুম ফুল quiz master correct 5 points to team B direct question to team B and it is the last question of this round এবাৰ team B লৈ পোনপটীয়া প্ৰশ্ন আৰু এই ৰাউণ্ডটোৰ এইটো শেষ প্ৰশ্ন we know that the national anthem of India is Jana Gana Mana আমি জানো যে ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় সংগীত হ'ল Jana Gana Mana it was composed by Rabindranath Tagore আৰু এটো কোনে ৰচনা কৰিছিল ৰবীন্দ্ৰনাথ টেগৰে তোমালোকে সকলোৱে জানা এটো when was it adopted as the national anthem এটো ৰাষ্ট্ৰীয় সংগীত হিচাপে কেতিয়া গ্ৰহণ কৰা হৈছিল প্ৰশ্ন হ'ল হেতু team B 1947 যে 1947 ত quiz master sorry not correct শুদ্ধ নহয় team C past quiz master team D on 24th January 1950 1950 চনৰ 26 জানুৱাৰী quiz master correct answer শুদ্ধ উত্তৰ you will get 5 points for it তোমালোকে এইটোৰ বাবে 5 নম্বৰ পাবা and with this we conclude this quiz competition আৰু এটোৰ সৈতে আমি এই quiz competitionটো শেষ কৰিম বা সামৰণি মাৰিম Aparna please tell us the final score যে আমাক এতিয়া final score সমূহ কৈ দিয়া scorer at the end of this round team A score is 30 team B 15 team C 25 team D 50 and team E scores 40 points
So the winner of today's quiz is Team D. গতিকে টিম এ কিমান পালে 30, টিম বি 15, টিম চি 25, টিম ডি 50 আৰু টিম ই এ কিমান পালে 40 পইণ্টছ। গতিকে উইনাৰ কোন হ'ল বা বিজয়ী দল কোন হ'ল? আজিৰ কুইজৰ বিজয়ী দল হ'ল টিম ডি। কুইজ মাষ্টাৰ কংগ্ৰেচুলেশ্যনছ টিম ডি। টিম ডি তোমালোকলৈ সম্ভাষণ জনাইছোঁ। থেংক ইউ অল, তোমালোক সকলোকে ধন্যবাদ। লেটছ হেভ এ হিউজ ৰাউণ্ড অফ এপ্লজ ফৰ অল দ্য টিমছ। সকলো দললৈ আহা, আমি ডাঙৰ হাত চাপৰি বজাওঁ। হোষ্ট চ' দ্য উইনাৰ অফ দি ষ্টেট লেভেল কুইজ কম্পিটিশ্যন ইজ RKM স্কুল। গতিকে আজিৰ এই ৰাজ্যিক পৰ্যায়ৰ বিদ্যালয়ৰ কুইজ প্ৰতিযোগিতাৰ বিজয়ী দল হ'ল RKM স্কুল কাছাৰ। দিছ টিম উইল ৰিপ্ৰেজেণ্ট দ্য ষ্টেট ইন দ্য নেশ্যনেল স্কুল কুইজ কম্পিটিশ্যন। আৰু এই দলটোৱে ৰাষ্ট্ৰীয় বিদ্যালয়ৰ কুইজ প্ৰতিযোগিতাত প্ৰতিনিধিত্ব কৰিব, আমাৰ ৰাজ্যখনক প্ৰতিনিধিত্ব কৰিব। কংগ্ৰেচুলেশ্যনছ এণ্ড অল দ্য বেষ্ট উইচেছ ফৰ দ্য নেশ্যনেল লেভেল কুইজ। গতিকে তোমালোকলৈ সম্ভাষণ আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ কুইজ প্ৰতিযোগিতালৈ তোমালোকৰ বেষ্ট উইচেছ জনালোঁ। থেংক ইউ এণ্ড গুড বাই। ধন্যবাদ আৰু গুড বাই। গতিকে ডিয়াৰ ষ্টুডেণ্টছ, আশা কৰিছোঁ নিশ্চয় তোমালোকে লেচনটো ভাল পাইছা। যিহেতু তোমালোকে লেচনটো ইংলিছ লেংগুৱেজটো শিকাৰ লগতে কিছুমান ইয়াত ফেক্টছো পাইছা। গতিকে সেইবোৰ ভাল ভাল আমাৰ দেশৰ বিষয়ে, আমাৰ ৰাজ্যৰ বিষয়ে ফেক্টছ, যিবোৰ তোমালোকে সদায় মনত ৰাখিবই লাগিব। চ' তোমালোকে লেচনটো পঢ়িবা আৰু কিবা যদি তোমালোকৰ থাকে বুজি নোপোৱাকৈ বা সুধিবলগীয়া, সেইখিনি মোক তোমালোকে সুধিবা। আৰু ইয়াৰ পাছত আমি কুৱেশ্যন আনচাৰ্ছসমূহ ডিছকাছ কৰিম। তোমালোকে মই দুইটা পাৰ্ট, এটাকে দুইটা পাৰ্ট পঢ়ি তোমালোকে যদি মইতো তোমালোকক শব্দসমূহ কৈ দিছোঁ, শব্দৰ মিনিংসমূহ, গতিকে তোমালোকে বুজিবলৈ যত্ন কৰিবা। আশা কৰিছোঁ তোমালোকে লেচনটো ভাল পাইছা। So, dear students, thank you.